হাই গাইজ আজি হয় 15 আগষ্ট আৰু 15 আগষ্ট হোৱাৰ কাৰণে আজি বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা পাতিছে হাহিম নামৰ গাঁওখনত সো আমি ইয়াতে আজি আছো আৰু আপোনালোককো দেখুৱাম কি কি খেল হয় কেনেকুৱাকৈ আমি পাৰ্টিসিপেট কৰোঁ গোটেইখিনি দেখুৱাই আছো সো বেছি দূৰ নাই আৰু আমি পামগৈ এতিয়া সো আমি ফাইনেলি ইয়াতে আহি পালো আৰু হোৱা দূৰত আছে খেলপথাৰখন তাতে আগৰ পৰাই চলি আছে খেল সো আমি অলপ দেৰি হ'ল আহি পোৱাত 12 seconds later. এই মানে খেলটো বিশেষকৈ হাঁহ ধৰা খেল আৰু যোনে হাঁহটো ধৰিব পাৰে সেইজনে হাঁহটো ঘৰলৈ যাব পাৰিব তাৰপিছত ঘৰলৈ যোৱাৰ পিছত যি কৰে এইটো আৰু নিজৰ কথা সো এইটো ইয়াৰ হাঁহটো ধৰিবৰ কাৰণে বেছিকেলি 1 মিনিটৰ সময় দিয়া হয় 1 মিনিটৰ ভিতৰত যদি কোনোবাই ধৰিব পাৰে তো ভাল কথা নোৱাৰিলে সেইটো বেলেগে মানে ধৰিব লাগিব সো প্ৰথম কথা হৈছে তিনিজন ব্যক্তি খেলপথাৰত আহিব লাগিব সো মই এতিয়া এই খেলপথাৰত আহি পাইছোঁ দেখিছে চাগে মোৰ সন্মুখত মানে সেইজনী গ্ৰীণ যে অলপ পিন্ধিছে কাপোৰ সো সেইজনী মই মানে কি আগতে যেহেতু প্ৰস্তুতি কৰি আছিলোঁ যে কেনেকৈ ধৰিম মানে প্লেনিংবিলাক কৰি থৈছিলে মাইণ্ডতে এই এনেকৈ সাজু পুৰা হৈ লৈছোঁ যেন আজি পুৰা হাঁহ এটা ঘৰত লৈহে যাম আৰু বাপৰে বাপ কিন্তু মই মানে ক'ত যে আছোঁ এনেকুৱা ফিল হৈ আছিলে সেই মুহূৰ্তত 12 seconds later. সো আমি যিদৰে ছোৱালীখিনি খেলিছিলোঁ আগতে দেখিছে আপোনালোকে তো ইয়াৰ পিছত মহিলাখিনি খেলিব তো এনেকৈ তাৰমানে কি মহিলা ছোৱালী প্লাছ আৰু পুৰুষখিনিও খেলিব পাৰে কোনো ধৰণৰ বাধ্যবাধকতা নাই যোনে নহওক মানে কি ঘৰত আজি যেন মানে হাঁহটো লৈ যাবই লাগিব তেনেকুৱা ধৰণৰ তো খেলটো একচুৱেলি বেছিকেলি হাঁহ ধৰা সো গাইজ ইমান চবে ট্ৰাই কৰিছিলে বাট কোনেও মানে কি ধৰিব পৰা নাছিলে আৰু সেইকাৰণে ইয়াতে এই খেলখন সমাপ্ত কৰিছিলে 1 hour later. Speed lo pura. Speed lo. Jai paisa hi. Ara 300. 1 মা 2 4 5 সিধা অলপ 6 মাৰ 7 8 9 10 11 12 13 কাৰেক্ট ঠাইত যাই পাইছে কিন্তু ইপিনে হ'ল আৰু সেইটোৱে তেৰাকে গেছি A few moments later. সো গাইজ এইটো বিশেষ ধৰণৰ খেল হয় আৰু এই বাঁহগছডাল দেখিছে চাগে আপোনালোকে তো ইয়াতে বহুত তেল দিয়া আছে আৰু ওপৰত দেখিছে চাগে 510 টকা এটা নোট আছে তো যোনে এই বাঁহগছডাল বগাই পেলাই ওপৰত উঠিব পাৰিব আৰু 510 টকাটো ল'ব পাৰিব তেখেতে এই খেলখনত জয়ী হ'ব পাৰিব কিন্তু চবে ট্ৰাই কৰি আছে আৰু যিহেতু তাতে ঢেৰ মানে তেল দিয়া আছে বাঁহগছডালত তাৰ কাৰণে চবে মানে ওপৰত উঠিব পৰা নাই আৰু যা আৰু পাৰবি অলপ হৈ আছে বাকি বেছি নাই আৰু অলপমান আছে পাৰিবি বেছি নাই আৰু অলপ আহি গ'ল পাৰিবি একদম Saripak. Eh, bantu kele kam habo. Kele kam habo. Isra. Running lo. পারবি দে আর চেষ্টা কর পারবি কি হল লাস্ট চান্সত না ধরলে কত পাবি এই তা চ্যাম্পিয়ন ছোড়ো ঠিক কি মানে তেলখিনি ওপৰতে আছে তলত নাই তলৰখিনি সবে পাৰো ওপৰৰখিনি নোৱাৰে ওপৰতে এইখিনি তেল আছে পুৰা Few inches later.
সৰু ডাঙৰ বুলি কথা নাই, তোমালোকে দৌৰিব পাৰিবা, সৰু হ'লেও পাৰিবা। 3 পাক দৌৰিব লাগিব, 3 পাক। ছোৱালীসকলৰ 600 মিটাৰ অনুষ্ঠিত হৈ আছে। বহুত বাৰ ঘূৰবা লাগব। আৰু তেওঁসকলে এই পাক দৌৰ সমাপ্ত হ'ল। এই পাক সমাপ্ত হৈছে, আমি ধৰিব। তাৰ অলপ হেৰি আছে, ৱেটো আছে, ছোৱালী পাৰা নাই। চেৰাই গ'ল। দৌৰা দৌৰা। তাই প্ৰথমতে এনাৰ্জিখিনি খেদাই দিল যে বিৰাট। এই আমিতো বিৰাট জোৰে দাউৰি আছো পিছপিনে। এহেঁতেওচো দাউৰি আছে পিছপিনে। এহেঁতৰ আৰু এহেঁতৰ চৰ বেছিহে পিছৰ। Few inches later. লাভ কৰিলে ৰবিবাৰ হয়। বয়সীয়াল বুঢ়াসকলৰ 400 মিটাৰ দৌৰ, তেওঁসকলে আমাৰ খেলপথাৰখন 2 পাক দৌৰিব লাগিব। চ' গাইজ ইয়াতে এটা কথা শিকিব পাৰি যে এইজন মানুহ আগতে পৰিছিলে, বাট মানে কি আৰু পিছত নিজৰ মানে উদ্যমত, নিজৰ মানে শক্তিত, আত্মবিশ্বাসত আকৌ পুনৰ তেখেতে দৌৰিব ধৰিছে। তো ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে লাইফত এনেকুৱা ধৰণৰ বহুত ঘটনা আহি পৰে, কিন্তু আমি কেতিয়াও ভাগি পৰিব নালাগে। A few moments later. Hours later. চ' গাইজ মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যে এনেকৈ যে ছোৱালী আৰু মহিলাবিলাকক একেলগে খেল খেলিবলৈ দিছে বা সেই স্বাধীনতা যে দিছে, সেইটো দেখি খুব ভাল লাগিছে। আৰু কিদৰে সিহঁতে ফূৰ্তি কৰিছে, খেলিছে, সাধাৰণতে ঘৰত ঘৰুৱা কামবিলাক কৰি থাকে সিহঁতে। চ' আজি যেনেকৈ চবেই খেলিছে, চ' এইটো মানে খুব এক মানে প্ৰাউড মুভমেণ্ট হয়, মোৰ কাৰণে হয়। আৰু ময়ো চাগে বহুত বছৰৰ মূৰত এনেকৈ খেলা দেখিছোঁ মহিলা আৰু ছোৱালীবিলাকক। চ' এইটো খুব ৰেয়াৰ হয় আৰু এনেকুৱা বহুত কম জেগাতে এনেকৈ দেখিবলৈ পোৱা যায়, য'ত মানে ছোৱালী আৰু মহিলাবিলাকে একেলগে খেলে মানে সিহঁতে। এয়া অঞ্জনা বাবা বলটো আগুৱাই লৈ যাইছে।